Hey বন্ধুসকল নমস্কাৰ আপোনালোক কেনে আছে আজি মই এটা আপোনালোকৰ ওচৰত ৰেচিপি ভিডিঅ' বনাবলৈ ওলাইছো তো ৰেচিপিটো বনাবৰ যাওঁতে আমাক কি দৰকাৰ হ'ব ইয়া চাই লওক কিচমিচ অকমান লাগিব আমাক পিয়াজ লাগিব ইফালে জিৰা তাৰ পিছত আদা নহৰু পেষ্ট লাগিব গাজৰ আৰু বিন ইফালে জলকীয়া অকনমান চেনি লাগিব তো এইখিনি যোগাৰ কৰি লৈ আমি ৰেচিপিটো বনাব পাৰিম বলক তেতিয়া হলে ৰেচিপিটো বনাবলৈ আমি ৰেডি হওঁ এয়া গেছত কুকাৰটো বহাই দিছো গৰম হোৱাৰ পিছত অকনমান ৰিফাইন দিছো জোখৰ যিখিনি দৰকাৰ হয় তাৰ পিছত আমি অকনমান চেনি দিম চেনিখিনি 5 মিনিট সময় ৰঙচুৱা কৰি ভাজিব লাগিব এয়া চাওক চেনি দিলো চেনিখিনি এতিয়া অকনমান লৰাই দিব লাগিব লাহে লাহে ৰঙচুৱা হৈ আহি আছে চেনিখিনি ৰঙচুৱা হোৱাৰ পিছত আমি কি দিম আপোনালোকে চাই থাকক খালে মাংস বনাই আছো চিকেন হয় ৰেচিপিটোৰ গমে পাব চিকেন পোলাও হ'ব আজি তো চেনিখিনি পুৰা ৰঙচুৱা হৈ গৈছে চাই লওক তাৰ পিছত আমি এটা এটাকে প্লেটৰ বস্তুবোৰ দিব লাগিব প্ৰথমে দিলো আমি ইয়া জিৰা কেটা দিম জিৰা দিলো জলকীয়া কেটা দিলো পিছত দিম আমি আদা নহৰু পেষ্টখিনি একেলগে দিয়াৰ পিছত অকনমান লৰাই দিম সাৱধান হ'ব যাতে জুইটো বেছিত নাথাকে জুইটো বেছিত থাকিলে এইবোৰ বস্তু পুৰা ৰঙা নহয় কলা পৰি যাব এইটো সাৱধান ৰাখিব ইয়া চাওক জুইটো কমত ৰাখিছো 5 মিনিট মান হোৱাৰ পিছত পিয়াজখিনি দি দিলো আমি পিয়াজখিনি লৰাই ভাজিব লাগিব পিয়াজখিনি ৰঙচুৱা হ'ব তাৰ পিছত আমি এবাৰ লাৰি দিব লাগিব পিছত অকনমান নিমখ দিলো জোখৰ নিমখ পিছত এয়া জিৰা গুড়ি জিৰা পাউডাৰ আধা চামুচ দিছো অকনমান লৰাই দিব লাগিব এতিয়া অকনমান বঢ়াই দিছো মই লাহে লাহে পিয়াজ হেৰিখিনি গোটেইখিনি মাই মছলাখিনি গোটেই ৰঙা হৈ পৰিছে তাৰপিছত আমি অকনমান টমেটো চচ দিম সৰু চামুচ এখনেৰে 1 চামুচ চচ দিছো দিছো ভালকে জুইটো আকৌ কমাই দিছো কমাই দিয়াৰ পিছত আমি গাজৰ কাটি থোৱা গাজৰখিনি আৰু বিনখিনি দি দিম ইয়াত গাজৰখিনি মিহি মিহিকে কাটিব যাতে সোনকালে সিজে পোলাও যিহেতু সৰু সৰুকে কাটিবই লাগিব আপোনালোকে জানিব তাৰপিছত আমি লৰাই দিম অকনমান জুইটো বঢ়াই দিছো এতিয়া যেহেতু মছলাখিনি অলৰেডি সিজিয়ে গৈছে তাৰপিছত গাজৰ আৰু বিনখিনি সিজিব লাগিব তো জুইখিনি অকনমান বঢ়াই দিয়াটো দৰকাৰ ইফালে মাংস হৈ আছে চাওক মাংস প্ৰায় হৈ উঠিছে
এয়া আপোনালোকে 4জন মানুহৰ জোখৰ বনাইছোঁ আমি। 4জন মানুহৰ জোখৰে বনাব লাগিলে কি লাগে আপোনালোকে দেখিলেই। মাংসটো বনোৱা দেখুওৱা নহ'ল আৰু মাংসটো এজ ইউজুৱেল সকলোৱে জানে মাংস কেনেকৈ বনাব লাগে, চবৰে নিজা নিজা ষ্টাইল, তো দেখুৱাই নাথাকিলোঁ আৰু। ঢাকনিখন দি দিলোঁ। তাৰপিছত আমি ইফালে চাওঁ কি হৈছে। প্ৰায় ৰঙা ৰঙা হৈছে, গাজৰ আৰু বিনখিনি অকণমান সিজিব ধৰিছে মানে। এনেকৈ লৰাই থাকক অলপমান 5 মিনিটমান। ইফালে আমি মাংসৰ জুইটো অকণমান কমাই থৈ দিছোঁ, যিহেতু মাংস হ'বৰ হৈছে আৰু এইটো জুইও মিডিয়ামত আছে। আকৌ এবাৰ লাৰি দিম আমি। এয়া চাউল আগৰ পৰা ধুই থোৱা আছে। চাউলটো বাচমতি হ'লে ভাল হয় পোলাওৰ কাৰণে। এইটো ধুই থোৱাৰ পিছত কি ধুনীয়াকৈ এটা হৈ গৈছে। আমি চাউলখিনি দি দিম। চাউলখিনিত যাতে পানী নাথাকে আপোনালোকে ধ্যান ৰাখিব। এইটো পানী থাকিলে অলপ মানে আঠালেটীয়া হ'ব পাৰে। তো এতিয়া ধুনীয়া মানে ফচফচীয়া হ'ব। ধুনীয়া এটা হ'ব চাব। যদি পানীখিনি থাকে এনেকৈ মানে এটা নহয়, ধুনীয়াকৈ লৰাব নোৱাৰি, আঠা খাই ধৰিব, সেনেকুৱা টাইপ হ'ব। মনত ৰাখিব আপোনালোকে যাতে চাউলটো ধুই উঠি পানী ভালকৈ সৰি যায় চাউলটো। খাবলৈ বৰ ধুনীয়া হ'ব যেন পাইছোঁ দেই। চাউলটো বহাই দিয়াৰ পিছত এনেকৈ 5 পৰা 10 মিনিটমান এনেকৈ লৰাই থাকিব লাগিব। তাৰপিছত এতিয়া পানী দিব লাগিব আমি। পানী দিয়াৰ আগতে জুইটো অকণমান কমাই লৈছোঁ। এতিয়া পানী দি দিলোঁ। পানী দি আকৌ এবাৰ লৰাই কেনে ইয়াৰ ঢাকনিটো মাৰি দিব লাগিব। ঢাকনি দিয়াৰ আগতে আমি অকণমান ঘিউ দিব লাগিব, যাতে স্মেল আহে বস্তুটো। ধুনীয়া এটা স্মেল আহিব এতিয়া। তাৰপিছত আমি এবাৰ লৰাই দি কেনে ঢাকনিটো মাৰি দিম। মাংস প্ৰায় হৈ গৈছে, 99% হৈ গৈছে। লাৰি কেনে নমাব লাগে। এয়া চিটি গ'ল। কি ধুনীয়া হৈছে। এতিয়া ওলাই কেনে দেখাই আছোঁ আপোনাক। খুবেই ভাল হৈছে দেখিবলৈ, খাবলৈও ভাল হ'ব যেন লাগিছে, আশা কৰিছোঁ। এয়া চাওক। তো এনেকৈয়ে আমি এটা চিকেন পোলাওৰ ৰেচিপি এটা বনালোঁ। লগত নেমু আৰু পিঁয়াজ লৈ কি যে ধুনীয়া লাগিব খাই কেনে। আশা কৰোঁ ভিডিঅ'টো চাই কেনে আপোনালোকে ভাল পাব, আৰু যদি নতুনকৈ চাইছে চেনেলটি ছাবস্ক্ৰাইব কৰিব।